friends, welcome to my channel Jitumoni Bharali. Ahok ami আজি স্কুলৰ ফালৰ পৰা ফিল্ড ষ্টাডি শিৱসাগৰ যাওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফ্ৰেণ্ডছ আমি এটা স্কুলত পাই গৈছোঁ ফাইনেলি দেখিছে বাছ আহিব অকণ দেৰি সকলো ল'ৰা ছোৱালী সাজু হৈ আহিছে চালকক সম্পূৰ্ণ সো ফ্ৰেণ্ডছ আমি ফাইনেলি শিৱসাগৰ পাই গ'লোহি। এতিয়া আমি প্ৰথমতে চৰাইদেউ মৈদামলৈ আহিছোঁ। আমি এতিয়া সোমাই যাম টিকেট কাটিছোঁ লাইন। চ' ফ্ৰেণ্ডছ আমি এতিয়া সোমাই আহিছোঁ। বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। চ' ফ্ৰেণ্ডছ আমি এতিয়া চাই আছোঁ চৰাইদেউ মৈদাম। আপোনালোকে চাই থাকক। এতিয়া এই সুৰংগতে সোমাই যাম। আন্ধাৰ চ' ফ্ৰেণ্ডছ দেখিছে ইয়াত গোটেই আন্ধাৰ। আমি এতিয়া ওলাই আহিলোঁ। আমি এতিয়া বিভিন্ন মৈদামসমূহলৈ যাম। তো ফ্ৰেণ্ডছ আমি আহি আছোঁ চাই থাকক সম্পূৰ্ণ ভিডিঅ'। আজিৰ পৰা প্ৰায় 600 বছৰ আগতে আহোমে যেতিয়া অসম ৰাজত্ব কৰি আছিলে সেই মুহূৰ্তত তাৰ আহোমৰ যিসকল ৰজা আছিলে সেই ৰজাসকলক ইয়াত মানে খৰি দিছিলে আৰু সেইবিলাকৰ তেওঁলোকৰ স্মৃতিয়ে এইবিলাক একোটা একোটা মৈদাম বুলি কৈছে। ফ্ৰেণ্ডছ আমি এতিয়া কাৰেংঘৰলৈ আহিছোঁ। ফ্ৰেণ্ডছ আমি এতিয়া আহি আছোঁ। আমি এতিয়া টিকেট কৰিবলৈ যাওঁ। চ' ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এইটোৱে কাৰেংঘৰ। আমি এতিয়া ইয়াৰ ভিতৰলৈ সোমাই যাম। চ' ফ্ৰেণ্ডছ আমি খটখটি দি উঠি আহি আছোঁ ওপৰলৈ। ওপৰলৈ উঠি গৈ আছে বলক দেখুৱাম সকলো ভিডিঅ'।
ফ্ৰেণ্ডছ আমি এতিয়া ওপৰলৈ উঠিলোঁ বদললৈ আহিছোঁ দেখিছে ফ্ৰেণ্ডছ আমি এতিয়া পাই গৈছোঁ